নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আনটি ভিডিঅ'লৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ' যদি ভাল লাগে এটা লাইক কৰিব কমেণ্ট দিব শ্বেয়াৰ কৰিব আৰু লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব লগতে আৰু বন্ধু বান্ধৱী মিলে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক কৈছিল যে মন্দিৰকেইটা দেখুৱাম বুলি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ গাঁৱৰ এটা মন্দিৰ আছে আৰু আমাৰ গাঁও পাৰ হৈ এটা মন্দিৰ আছে আৰু এল পি স্কুলখন সেইখন গাঁৱে হয় আৰু আমাৰ গাঁৱৰ মন্দিৰটো আপোনালোকক দেখুৱামগৈ প্ৰথম তাৰপৰা ইটো মন্দিৰ দেখুৱামগৈ ইটো গাঁওখন আমাৰ গাঁওখন পাৰ হৈয়ে ইটো গাঁও পায় আৰু বলখেলা ফিল্ডখন সেইখন গাঁও হয় আমাৰখন আপোনালোকক দেখুৱাইছোৱে নিশ্চয় বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আহি পাই গ'লোহি মন্দিৰটো আপোনালোকৰ দেখুৱাব বিচাৰিছোঁ এইটো আমাৰ গাঁৱৰ মন্দিৰটো এইটো আৰু এয়া পাই গ'লোহি ফাইনেলি মন্দিৰটো আহি আৰু আপোনালোকক ভিতৰত দেখুৱাবলৈ গৈ আছোঁ কি আছে আমাৰ গাঁৱৰ মন্দিৰটো এইটো আমাৰ প্ৰথম পাইছোঁ যিহেতু মন্দিৰটো আৰু আমি দুটা আহিছিলোঁ ই মোবাইল ধৰি আহিছিলে আৰু মই আৰু আপোনালোকক কৈছিলোঁ যে মন্দিৰটো দেখুৱাম বুলি মন্দিৰটো আহি পাই গ'লোহি বৰ্তমান এইটো মন্দিৰটো আৰু এইটো মন্দিৰটো দেখিছে নিশ্চয় হ'বলা এইটো দেখিছে নহয় আৰু বলক মন্দিৰটোৰ ভিতৰত গৈ আছোঁ কি কেনেকুৱা আছে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইটো মন্দিৰটো আমাৰ তাৰপৰা আৰু এটা আছে আৰু অকণমান আগত গ'লে এইটো পাম এইফালে যাব লাগিব এইটো এফালে গৈ আৰু অকণমান গ'লে পামগৈ আৰু ফাইনেলি সোমাই দিলোঁ বাবা নামত কৃষ্ণ এইটো পাই গ'লোহি মন্দিৰটো নীলকণ্ঠ শিৱ মন্দিৰ বুলি আছে বুঢ়াকুৰি গাঁও দেখিছে আপোনালোকে এইটো ভিডিঅ'খন দেখুৱাব বিচাৰিছোঁ আপোনালোকক বলক এতিয়া এটা আপোনালোকে মন্দিৰ দেখিলে বৰ্তমান এইটো দেখিলে মন্দিৰটো আৰু কি দেখুৱাম আৰু এটা আছে সেইটো দেখুৱাবলৈ গৈ আছোঁ বৰ্তমান আৰু সেইটো দেখুৱামগৈ আৰু এটা আহি গ'ল লগৰ এইটো লগৰটো তাৰপৰা আমি এতিয়া গৈ আছোঁ তালৈ আৰু গৈ পাই যামগৈ এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া আহি আছোঁ আৰু এই মন্দিৰটোৰ পৰা ওলাই দিলোঁ বাবাজী নাম লৈ আৰু এইফালে যাব লাগিব এতিয়া এইফালে যাব লাগিব আৰু এইফালে গৈ দেখুৱাই আছোঁ আপোনালোকক ফাইনেলি গাইজ আহি আছোঁ দেখিছে নহয় আপোনালোকে আৰু গৈ আছোঁ ইটো মন্দিৰলৈকে আৰু লগৰ দুটা আহি ভিডিঅ'টো একেলগে চাব দে আৰু বলক গাইজ আহি পাই গ'লোহি আপোনালোকক আমাৰ গাঁৱৰ এল পি স্কুলখন দেখুৱাব আৰু এইডোখৰতে বলখেলা ফিল্ড এখন আছে এখন গাঁৱৰে আমাৰ গাঁওখন বেলেগ এখনো বেলেগ বলখেলা ফিল্ডখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইখন ফাইনেলি গাইজ আহি পাই গ'লোহি এইখন গেটখন আৰু বলক ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে এটা লাইক কৰি দিব দেই
গাইছ আহি পাই গ'লোহি আপোনালোকৰ শিৱ মন্দিৰটো আৰু এয়া দধিহেত খাই আছে দেখিছে নহয় আৰু এয়া আমাৰ গাঁও মন্দিৰটো আপোনালোকে দেখিছে নিশ্চয় আৰু অহাবিলাকেতো দেখিছেই এইফালে মৌ চৰাই আছে আৰু ইয়াত কাম চাম লোৱা হয় সোমবাৰে আৰু এয়া আৰু এটা গৰু দৃশ্য আছে আমাৰ ইয়াত এইটো গৰুটো বনাই থৈছে যিহেতু পকাৰে বনাইছে এইটো বস্তু চাব পাৰে এইটো দেখিছে আৰু আমাৰ এইটো মণিকোটটো হয় এইটো দেখিছে এইটোৱে আৰু বম বম ভোলানাথ